बिस्मिल्लाहिर रहमानिर रहीम। माय डियर ऑडियंस, মই ক্লাস 10 এরাবিক লেসন নাম্বার 6 মঞ্জরুল হুকুল খেতি পথাৰৰ দৃশ্য ইয়াৰ তৃতীয় প্যাৰাগ্ৰাফটো পঢ়াবলৈ আৰম্ভ কৰিছো। তোমালোকে সোৱা তৃতীয় প্যাৰাগ্ৰাফটো হৈছে নাজাৰা সদিকানে নজরাতান ইলাল হুকুলি ওয়াকালা আহাদুহুমা লিল আখার। নাজারা শব্দৰ অৰ্থ হৈছে লক্ষ্য কৰিছিল বা দেখিছিল। সদিকানে মানে সহপাঠী, নাজরাতান মানে এবাৰ। ইলাল হুকুল, হুকুল শব্দৰ অৰ্থ হৈছে খেতি পথাৰ। এতিয়া তোমালোকে চোৱা নাজাৰা সদিকানে দুও সহপাঠীয়ে লক্ষ্য কৰিছিল। নাজরাতান এবাৰ, ইলাল হুকুলি খেতি পথাৰৰ পিনে। নাজরাতান শব্দৰ অৰ্থ হৈছে এবাৰ ভালদৰে লক্ষ্য কৰা। নাজাৰা সদিকানে নাজরাতান ইলাল হুকুলি, দুও সহপাঠীয়ে বন্ধুৱে এবাৰ ভালদৰে লক্ষ্য কৰিছিল ইলাল হুকুলি খেতি পথাৰৰ পিনে। নাজাৰা লক্ষ্য কৰিছিল, আস-সদিকানে দুও বন্ধুৱে সহপাঠীয়ে, নাজরাতান ভালদৰে লক্ষ্য কৰিছিল ইলাল হুকুলি খেতি পথাৰলৈ। ওয়া আৰু কালা আহাদুহুমা লিল আখাৰ, আৰু এজনে আনজনক কৈছিল। আৰু এজনে আনজনক কৈছিল, আৰু দুজনৰ এজনে আনজনক কৈছিল। ওয়াকালা আৰু কৈছিল, আহাদুহুমা দুজনৰ এজনে, লিল আখাৰ আনজনক। ওয়াকালা আৰু কৈছিল, আহাদুহুমা এই দুজনৰ এজনে, লিল আখাৰ আনজনক। দুজনৰ এজনে আনজনক কৈছিল। কি কৈছিল? সলিম। এতিয়া সলিমে কৈ আছে। সলিমে কি কৈ আছে? সলিমে কৈ আছে হাজা হাকলুল আৰুজি, এইটো হাজা, এইটো হাকলুল আৰুজি। আৰুজুৰ শব্দৰ অৰ্থ হৈছে ধান। আৰুজু মানে ধান, হাকলুন মানে খেতি। হাজা হাকলুল আৰুজি, এইটো ধান খেতি, এইটো ধানৰ খেতি বা ধান খেতি। ওয়া আৰু জালিকা হৌটো হাকলুল হিনতাতি, হিনতাতুন শব্দৰ অৰ্থ হৈছে গম, গেহু, ঘেহু, গেহু। ওয়া আৰু জালিকা হাকলুল হিনতাতি, আৰু হৌটো গেহু খেতি। সালিমে কি কৈছে? সালিমে কৈ আছে হাজা হাকলুল আৰুজি, এইটো ধান খেতি। ওয়াজালিকা হাকলুল হিনতাতি, আৰু হৌটো গেহু খেতি, হৌটো গেহু খেতি। এতিয়া সুমনে কৈ আছে। সুমনে কি কৈ আছে? সুমন হাউলা ইল ফাল্লাহুনা ইয়াহরিসুনাল আরদা। এতিয়া সুমনে কৈ আছে যে এই খেতিয়কসকল, হাউলা ইল ফাল্লাহুনা এই খেতিয়কসকল, ইয়াহরিসুনাল আরদা। ইয়াহরিসু শব্দৰ অৰ্থ হৈছে চহোৱা, হাল বোৱা। ইয়াহরিসুনাল আরদা মাটি চহাই আছে। এই খেতিয়কসকলে কি কৰি আছে? মাটি চহাই আছে। হাউলা ইল ফাল্লাহুনা ইয়াহরিসুনাল আরদা, এই খেতিয়কসকলে চহাই আছে আল আরদা মাটি, মাটি চহাই আছে। ওয়া আৰু ইয়াসকুনা জারআ, ইয়াসকুনা জারআ আৰু গছ পুলিত পানী সিঁচি আছে। ইয়াসকুনা শব্দৰ অৰ্থ হৈছে পানী সিঁচা। ইয়াসকুনা শব্দৰ অৰ্থ কি? পানী সিঁচা। আৰু জাৰআ শব্দৰ অৰ্থ হৈছে গছ পুলি। জাৰআ শব্দৰ অৰ্থ কি? গছ পুলি। ওয়ায়াসকুনাল আরদা, আৰু
গছ পুলিত কি দি আছে পানী দি আছে পানী হিচি আছে আকৌ এবাৰ কৈ দিছো সুমনে কলে হাউলাইল ফাল্লাহুনা ইয়াহরিসুনাল আরদা এই খেতিয়কসকলে মাটি চহাই আছে ওয়া আৰু ইয়াসকুনা জারআ গছ পুলিত পানী দি আছে পানী হিচি আছে ওয়া উলাইকাল ফাল্লাহাতু আৰু হও মাইকি খেতিয়কসকল হও মাইকি মহিলা খেতিয়কসকলে কি কৰি আছে ইয়াজরানাল বাতাতিসা ওয়াল বাসালা আৰু হও মহিলা খেতিয়কসকলে আলু বাতাতিস মানে আলু ওয়াল বাসাল মানে পিয়াজ আলু পিয়াজ রোপণ কৰি আছে ইয়াজরানা শব্দৰ অৰ্থ হৈছে রোপণ কৰা গাৰা ওয়া উলাইকাল ফাল্লাহাতু আৰু হও মহিলা খেতিয়কসকলে ইয়াজরানা রোপণ কৰি আছে আল বাতাতিসা আলু ওয়াল বাসালা আৰু পিয়াজ আলু পিয়াজ রোপণ কৰি আছে মাই ডিয়ার অডিয়েন্স মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে এই ভিডিঅ'ৰ জৰিয়তে এই প্যাৰাগ্ৰাফটো তোমালোকে বুজিবলৈ সক্ষম হৈছে।